So good morning everyone. Dipus Travel blogলৈ সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ভিডিও স্টাৰ্ট কৰিছো। থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে চাগে মই গৈ আছো মাজুলীৰ ৰাস মহোৎসৱ উদযাপন কৰিবলৈ আৰু আপোনালোকক দেখুৱাই যাম এক্চুৱেল ৰাস কেনেকুৱা হয় কি হয় আপোনালোক সকলোখিনি জনাম মোৰ লগত ভিডিওত জড়িত হৈ থাকিব। প্ৰায়ে মই এটা কথা মন কৰিছোঁ যে কৰবালৈ যদি যাব লগা হয় আগদিনাখনে ৰাতি টোপনি নাহে, টোপনি নাহাৰ ফলত নেক্সট দিনাখনে ৰাইডত টোপনি ফিল হয় আৰু ফিল হ'লে আপোনালোকে ৰখি দি পানী খাব, চকুত পানী মাৰিব, অলপমান মুভমেণ্ট কৰি ল'ব, বাট টোপনি ভাৱ লৈ কিনি ৰাইড কৰি নাথাকিব। চ' ক'ত কি হৈ যায় একো ক'ব নোৱাৰি। চ' আপোনাৰ লগত আপোনাৰ ফেমিলিও জড়িত হৈ থাকে। চ' এই বস্তুটো যিটো ক'লোঁ মই যে ৰাইডৰ আগদিনাখনে সোনকালে মানে সাৰ পোৱা যায়, টোপনি নাহে। চ' এইটো বস্তু অকল মোৰ লগতে হয় নে সকলোৰ লগতে হয় এইটো কমেণ্ট কৰি জনাবচোন। মই অলপ ফ্ৰেছ হৈ লওঁ, আকৌ লগ পাই আছোঁ মটৰ ব্লগত ফ্ৰেছ হৈ কিনে। আৰু এটা এক্সিডেণ্ট দেখিবলৈ পালোঁ। চ' প্ৰায়ে ওৱান ৱে লাইনত এক্সিডেণ্ট দেখিবলৈ পোৱা যায়। চ' সকলোৱে বি কেয়াৰফুল হৈ কিনি চলাব। কেৰেং আহিছে উঠাবলৈ ট্ৰাকখন। আপোনালোকে যদি কাজিৰঙালৈ আহে তেনেহ'লে এইটো ৰেষ্টুৰেণ্ট ৰিজৰ্ট দেখিবলৈ পায়, খুবেই ধুনীয়া। চাওক হলং এটা সুন্দৰ পৰিৱেশৰ মাজেৰে আগবাঢ়ি আছোঁ বৰ্তমান। চ' গাইজ বৰ্তমান মই নিমাতী ঘাটলৈ আহি পাইছোঁ। চ' ফেৰীৰ প্ৰাইচ হৈছে 70 ৰুপিজ বাইক আৰু মানুহৰ। চ' গাইজ বৰ্তমান মই নিমাতী ঘাটেৰে পাৰ হৈ আহিলোঁ, আপোনালোকে দেখিবলৈ পালে। এতিয়া মই গৈ আছোঁ চামগুৰি সত্ৰলৈ আৰু চামগুৰি সত্ৰ কিহৰ কাৰণে বিখ্যাত আপোনালোকক দেখুৱাই যাম। চ' আহক মোৰ লগত ভিডিঅ'টো আগবাঢ়োঁ। আপোনালোকে দেখিবলৈ পাইছে চামগুৰি সত্ৰ মুখা শিল্পৰ কাৰণে বিখ্যাত। চ' চাওক বিভিন্ন ধৰণৰ মুখা আছে। চ' আপোনালোকে যদি বিচাৰে ইয়াৰ পৰা মুখা কিনিবও পাৰে। জানিব পোৱা মতে এই মুখাবোৰ মাটি, গোবৰ আৰু খেৰেৰে নিৰ্মিত। চ' গাইজ আপোনালোকে দেখিবলৈ পালে চামগুৰি সত্ৰৰ কিছু দৃশ্য, কেনেকৈ মুখা শিল্প বনায় সেইবোৰ আপোনালোকক দেখালোঁ আৰু এতিয়া আমি ওলাই যাম। চ' গাইজ মই আহি বৰ্তমান এটা কেম্প ছাইডত আছোঁ, ট্ৰাভেল হেভেন কেম্প ছাইড মাজুলী। চ' ইয়াতে মই ৰাতি ষ্টে কৰিম, মোৰ টেণ্টটো ইয়াতে লগালোঁ। চ' চাইট চিনটো খুবেই সুন্দৰ। চাইট চিনটোৰ বেক চাইডে আপোনালোকৰ লুইত নদী আছে। চ' ইয়াতে দেখিছে চাংঘৰ আছে, পাৰ্কিং এলেকা আছে, আপোনাৰ টেণ্ট লগোৱা আছে আৰু নিজৰ যদি আপোনাৰ টেণ্ট আছে লৈ আনিব পাৰে। চ' ইয়াতে বনফায়াৰ হ'ব। টেণ্টবোৰ এনেকুৱা পিচ কৰা আছে, তেওঁলোকে সকলো সুবিধা দিয়ে আৰু আপুনি যদি টেণ্ট লৈ আনে তেনেহ'লে আপুনি টেণ্ট লগাই কিনি থাকিব পাৰিব। ছানছেট হৈ আছে। বাকী ৰাতি গৈ আছোঁ ৰাস চাবলৈ। চ' আপোনালোকক দেখাম, মোৰ লগত ভিডিঅ'ত জড়িত হৈ থাকিব, খুবেই সুন্দৰ লাগিব।
হেল্ল' এভৰিৱান, বৰ্তমান মই গৈ আছোঁ কমলাবাৰী ৰাতিৰ ৰাস চাবলৈ আৰু আপোনালোককো দেখাই আছোঁ গাইজ ৰাস চোৱা মানুহৰ সমাগম দেখাই আছোঁ। বাইক বহুত দূৰত পাৰ্কিং কৰিব লগা হৈছে। আইতাজনীও ৰাস চাব আহিছে চাওক। ৰাস বুলি ক'লে মাজুলীবাসী একদম বলিয়া হৈ পৰে। চ' দেখিবলৈ পাইছে চাৰিওফালে উকুল টুকুল পৰিৱেশ। চ' আমি আগবাঢ়ি আছোঁ। এতিয়া মই আপোনালোকক মঞ্চৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম। চ' চাই থাকিব।
সো গাইজ আপোনালোকে দেখিবলৈ পালে কমলাবাৰী সত্ৰৰ ৰাস ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ভালে থাকিব কুশলে থাকিব জয় আই অসম